Hello friends, welcome back to our channel. এতিয়া আমি ৰাতিপুৱা উঠি দুইজনী যিখিনি কাম আছিলে ঘৰৰ ভিতৰৰ সেইখিনি কৰিলো আৰু এতিয়া আপোনালোকক আমি দিনটো কি কৰো দেখাও। এতিয়া আমাৰ দুজনী কামখিনি কৰো, আহক চাও। চাই থাকো। ভন্টি এতিয়া ৰাতিপুৱা ফুলত পানী দিছে। আমাৰ ঘৰত নতুন পুলি এটা আহিলে, এইটো আমাৰ নাৰ্জিটো হ'ব বেছি পানী হৈ আছে এইটো। আৰু ইয়া এইকেইটা পুলি আপোনালোকে দেখিছিলে। আপোনালোকৰ ঘৰত এইবিলাক ফুলত যিহেতু ইমান পানী নালাগে, গতিকে বটলটো এনেকৈ আমি ফুটা কৰি লৈছোঁ। আপোনালোকেও কৰিব পাৰে, কাৰণ সকলোৰে ঘৰত কম পৰিমাণে যে পানী উলিয়ায় সেইটো আমি নাম নাজানো দুইজনীয়ে, সেইটো কাৰণে নাজানো কি বুলি কয়। এনেকুৱা এটা বনাই ল'ব পাৰে যদি সেইটো নাথাকে। আৰু আমাৰ নতুন আলহী আমাৰ এজোপা গোলাপ আৰু নতুন পুলি কেইটামান ৰুলোঁ আমি দুজনীয়ে। ৰোৱাখিনি আমি দেখুৱাব নোৱাৰিলোঁ কাৰণ বহুত পুতুককৈ ৰুলোঁ। আৰু এটা কথা, আমাৰ ইয়াত দেখিছেনে আমাৰ টাবকেইটা? আপোনালোকেও এনেকৈ যদি ঘৰত পেলনীয়া বটল থাকে তেন্তে ইয়াৰ দ্বাৰা টাব বনাব পাৰিব। আমিও এনেকৈ টাব কিনি নানি ঘৰতে পেলনীয়া বটলেৰে টাব বনাইছোঁ। আপোনালোকেও তেনেকুৱা কৰিব, তেতিয়া বটলবিলাক পেলনিও নাযায় আৰু কামত লগোৱা হ'ব। এতিয়া ফুলত পানী দিলোঁ আমি। দিয়াৰ পাছত এতিয়া আমাৰ ছেকেণ্ড কামটো কি কৈ দিয়া? আমি বনক কাটিম আজি বনক কাটিম। প্ৰথম ভিডিঅ'টোত যে আপোনালোকে দেখিছিলে আমাৰ শাকনিখন ইমান লেতেৰা হৈ আছে, সেইকাৰণে ভাবিছোঁ আজি আমি দুজনীয়ে শাকনিখন চাফা কৰোঁ। আৰু দুইজনী ৰেডি অস্ত্ৰ শস্ত্ৰ লৈ চাওক অস্ত্ৰ আমাৰ ফুলখন। আহক আমি এতিয়া চাফা কৰোঁ। আমি শাকনি বাৰীখনলৈ যাওঁ ব'ল। আমাৰ গেটখন যে খোলা ষ্টাইলটো নতুন ষ্টাইলো আকৌ চাব আহক আজি। সেয়া আমাৰ গেটখন খুলিলে, বাইদেউ ৰেডি কোৰ লগাবলৈ। পৰিবি চাবি আমাৰ গেটখন। সেয়া বাইদেউ কোৰ লৈ পেলাই গৈছে আৰু মই লৈ আছোঁ হাতত কটাৰী। আজি চাফা কৰিমেই মানে। সেয়া কোনখিনি পৰা ষ্টাৰ্ট কৰিম? আমাৰ বেঙেনা কেইজোপা ডাঙৰ হৈছে চাওক। সেয়া বেঙেনা কেইজোপা ডাঙৰ হৈছে, লাগিছে নেকি? কলি এইটো লাগিছে। মায়ে পাছফালৰ পৰা চিঞৰি আছে কোৰেদি বোলে বন চাফা নকৰে, হাতেদি কৰিব দিছে, কিন্তু ইমান জোক আছে ইয়াত, হাতত জোক লাগি যাব। আজি মই পাৰিছা, ধুনীয়াকৈ কৰা চাফা। ৰ'বা মই গৈ আছোঁ। সাপ খুব ওলাই যাব পাৰে দেই, সেইটোৱে ভয় লগা। বহুতবিলাক বন আছে, আজি গোটেইখিনি নহ'বই, কাইলৈ কৰিব লাগিব। বাহুবলী 2 নহয়, বাহুবলী 2খন ৰিলিজ হয়। বাহুবলী 3, 4 ওলাই গ'লে আমাৰ এক ল'ব পাৰিব দেই হিৰইন। বাহুবলী 3 বঢ়িয়া আছে ন। আৰু মই লৈ আছোঁ অস্ত্ৰ। মই অস্ত্ৰপাত লৈ থকাতে আছোঁ, কিন্তু মোৰ আকৌ মেইন অস্ত্ৰটো মোৰ হাতত আছে যে। সেয়া তুমি কৰি থকা দেই, ভাল ছোৱালী, উজ্জ্বল তুমিও কৰিব লাগিব। তাই আধা মানে, তাৰপিছত আধা মোৰ কৰিব, ধুনীয়াকৈ কৰিব, ভাল ছোৱালী আমাৰ ঘৰত। দেখিছে মোক কি কৰিব দিছে, কি শাস্তি দিছে। এয়া শাস্তি নহয় ন, ছোৱালী মানুহ কাম কৰিব লাগে, হয়নে নহয় বাৰু? সেয়া কৈ আছে, সেইটো কাৰণে মই তাইক এতিয়াৰ পৰাই শিকাইছোঁ। ইমান ভাল বাইক এজনী পাইছে তাই, একদম নক'ব দেই, উঠাৰ পৰা কামেই কৰি থাকিব। নাই এনে কৈছে দেই, এনেই এইডাল দেখিছে, এইডাল ছোৱালীয়ে চাফা কৰা বন। বহুত মাজে মাজে আছে, ভালকৈ কৰ, মাজে মাজে আছে। এইটো কি আছে বন কৰি আছে। হাৰিয়া ভালকৈ কৰা, চাওঁ কিমান চাফা হৈছে। মাটি খোৱা গালি আনিছে দেই, ঘামি গৈছোঁ। এইকণ কৰোঁতে ঘামি গৈছে, দেখিছে? আৰু কৰিব আছে, এইকণ কৰোঁতে ইমান ভাগৰ লাগিল। এতিয়া কৰা। আপোনালোকে ভাবিছে নেকি আকৌ বাইকে ইমান শাস্তি দি আছে? ইয়াৰ পাছত মোৰ পাল ৰ'ব, কষ্ট লৈয়ে আছোঁ। এই পাতে নহয়, এই পাতে বাইদেউৰ পাল এয়া লাগি গৈছে কামত দেই। নক'ব আপোনালোকে কাম নকৰিলোঁ বুলি। লাগি যোৱা আমাৰ বাইদেউ একেবাৰে মাটি চাটি সহায় ৰ'ব মই দেখুৱাই আছোঁ। সেই কোৰ মাৰা ষ্টাইলটো চাওক। মাৰি যোৱা ভাল ছোৱালী, ৰ'ব মই দেখুৱাই আছোঁ দেই মাৰা ষ্টাইলটো। এয়া দেখিছে গোটেইখিনি নহয় দেই, আধা মই কৰিছোঁ আধাতে। লাগা ভাল লাগিছেনে? মজা লাগিছে, গৰমত কৰিব লাগে। নহওক ন, ভাইটি সৰু হৈ আছে যিহেতু আমি কৰিব লাগিব আৰু। ভাইটি ডাঙৰ হ'লে আমি নকৰোঁ, লাগি দিম।
সেয়া দেখিছে মাৰিয়া চাওকচোন এনেকৈ কোনোবাই কোৰ মাৰে মই ভালদৰে মাৰিছোঁ চাবা আকৌ পুলিচ খালি নিদিবা বহুত ৰ'দ দিছে সেয়া ঘামি গৈছোঁ মই তাইৰ বা কি অৱস্থা হৈছে কোনে বেছিকৈ কৰিলে কমেণ্ট বক্সত জনাব দেই কোনে বেছিকৈ কৰিলে কি কৰিলে ইয়াত জলকীয়াই ভাগি পেলালে হৈ গ'ল এইটো নাই শিপা আছে অলপ ভাগৰ লাগি গ'ল বহুত আমাৰ হস্তপাত পৰিব এতিয়া আৰু আমাৰ লগত আৰু এজন আহি গ'ল আমাক সহায় কৰিবলৈ হেৰি আমাৰ বৰ্তেও সহায় কৰিছে বৰ্তেও ঘলিছে আৰু আমি কৰাখিনি চাওঁ আহক ফ্ৰেণ্ডছ জলকীয়াটো নাই জলকীয়াটো শিপা আছে দেই জলকীয়াটো ইয়ে শিপা আছে দেখিছেনে আকৌ এবাৰ জুই ৰুই দিব লাগিব এইখিনি আমি কৰিলোঁ আজিলৈ ইমানখিনি কৰিলোঁ দুইজনীয়ে এইবিলাক হেৰিহে দেই এইবিলাক বনহে এইবিলাক শুকাই যাব তেতিয়া চাফা হৈ যাব এইটো জলকীয়াটো আকৌ এবাৰ ৰুই দিব লাগিব বতুৱা ছোৱালী আমি তাই ভাগিছে দেই ভাগা নাই উখৰি হৈ গৈছে ন আকৌ লগাই দিব পাৰিম উখৰি গৈছে শিপাহে নাই আকৌ লগাই দিব পাৰিম দুইজনীয়ে আজি বহুত গৰম লাগিছে আকৌ অলপ পাছত কৰিম এতিয়া আমি পানী দুনি খাই আহোঁগৈ মায়ে বহুত গালি দিলে ইমান ধুনীয়া মৰৰ পৰা ভোট জলকীয়াজোপা ভাগি পেলালোঁ আৰু এতিয়া আকৌ আহিছোঁ নাই দেই মানে কোৰখন লাগি গ'ল ন দেখা নাপালোঁ সেইটো কাৰণে এতিয়া আমাৰ খুৰীয়াই বৰ্তাই কাম কৰি আছে আহক চাওঁ আমাৰ অস্ত্ৰপাত লৈ ল'লে মানে আমি সেইটো কাৰণে ৰখি গ'লোঁ এতিয়া বৰ্তাই কৰি আছে এতিয়া বৰ্তা লাগি গ'ল আমাৰ অস্ত্ৰপাতত আমি যি জলকীয়া উঘালিলোঁ আৰু সেয়া কামত লাগি আছে সেয়া কোৰ মাৰিছে আমি কোৰ মাৰোঁতে মাটি চহাই গ'ল আৰু আজি মানে আমাৰ শাকনিখন চাফা হ'বই আৰু পিছফালে ৰখি আছে আমাৰ ঠাইটো সৰুৰ পৰা চাই আছে আমাৰ ভিডিঅ' এতিয়া আমি দুজনী ভাবিছোঁ আমি হাতেদি লাগি যাম কোৰেদি বাৰু হৈ গ'ল আমি হাতে কামে লাগো আহক দিয়া উঘালি দিয়া মই মানে কেমেৰাটো এখন হাতে লৈ আছোঁ সেইটো কাৰণে অসুবিধা হৈছে কৰা ধুনীয়াকৈ কৰা মই বাৰু এটা ৰিপ ভোট জলকীয়া কিমান শক্তি আছে তোমাৰ গোটেইখনে উঘালি দিয়া বাহুবলী আমাৰ শাকনি চকচকীয়া হৈ যাব আৰু এইফালে বৰ্তাই লাগি আছে দুবৰি বন নেকি নহয় দুবৰি বন এই নালাগে দেই বন ৰুবলৈ ফুলাব নালাগে হ'ল উঘাল জল্দি উঘাল এবাৰহে হ'ল আৰু জংঘল এই ডাঙৰ লাগিছা হ'ব আমাৰ বাউণ্ডাৰখনত এবাৰ তাই ঘাঁহনি বাগিচা ক'ৰবাত ঠাণ্ডা কৰিছে যি দুইজনী ভাগৰ লাগিল আজি বহুতখিনি হ'ল আপোনালোকে ভিডিঅ'টো ধৰিব নোৱাৰিব কিন্তু বহুতখিনিয়ে হ'ল আজি বহুতখিনি আধা নেক্সট ভিডিঅ' বনাম তেতিয়া আপোনালোকক নিশ্চয় চাফা গোটেইখন হ'ল যে সেইটো দেখুৱাম এইবোৰ এতিয়া মানে ঘাঁহবোৰ চবতে উঘালা হৈ আছে যে কেঁচা হৈ আছে যেতিয়া শুকাই যাব তেতিয়া আমি চপাই পেলাই দিম তাৰপাছত চাফা হ'ব আমি আপোনালোকক দেখুৱাম এইফালে যিহেতু আমাৰ খুৰাও লাগি গ'ল গতিকে আমাৰ এতিয়া কাম অলপ কমিল হেল্প কৰি দিছে আমাৰ গতিকে এতিয়া হ'ল আৰু আমি আৰু দিনটো কি কৰোঁ দেখুৱাম ব'লক চাই থাকক এয়া আমাৰ জলকীয়া আৰু বেঙেনা পুলি ঠাইখিনি চাফা হৈ গ'ল এইখিনি বৰ্তাই কৰিলে সেইখিনিহে আমি কৰা এতিয়া আমি শাকনি বাৰীখন চাফা কৰি দুইজনী নিজেও চাফা হৈ আহিলোঁ গা পা ধুই আৰু এতিয়া সন্ধিয়া হৈছে লাহে এতিয়া আমাৰ ওচৰতে ফিল্ডখন আছে আমি যে ভিডিঅ' এটাত দেখুৱাইছিলোঁ সেইখন ফিল্ডত আমি অলপ খেলিব যাওঁ বেডমিণ্টন এণ্ড ফুটবল আমাৰ পাৰ্টিটো আমি খেলিবলৈ যাওঁ মই সৰু পোৱালীবিলাকৰ লগতে সময়বিলাক কটাই থাকোঁ আৰু এজনী আমাৰ সৰু ভণ্টি ওচৰৰ মোৰ লগৰ আৰু এইকেইটা আমাৰ মালকেইটা আমি গোটেইবিলাকে আজি ফুটবল আৰু বেডমিণ্টন খেলিম সদায় খেলোঁ কিন্তু আপোনালোকক দেখুওৱা হোৱা নাই এতিয়া আজি দেখুৱাম ব'লক চাওঁ গেট বন্ধ কৰি চাওঁ পোৱালীকেইটা আজি গেট বন্ধ কৰি খালে ল'ৰাবিলাকে ভিতৰত আমি সোমাব পৰা নাই আমি সোমালোঁ আৰু ফিল্ডত বহুতবিলাক আছে গতিকে যাবলৈ অকণ লাজ লাগিছে একো নাই কিন্তু আমি খেলিমেই আহক সেয়া বেডমিণ্টন খেলি আছে সেয়া মাৰি আছে ভাই বে পৰিলে
এয়া আমাৰ এতিয়া ফুটবল খেল হৈ আছে এয়া এই বল আহি মোৰ ওচৰ পালেহি এইয়া খেলি আছে চবে ভাগৰ লাগি গ'ল চাওক মই তিতি গ'লোগৈ খেলি আৰু খেলি খেলি এতিয়া এয়া আমাৰ ফিল্ডত থকা ঘৰটোতে বহি লৈছোঁ অলপ এইবিলাকে হুলস্থুল কৰি আছে আৰু চাওক একদম গা ধোৱা নিচিনা তিতি গৈছোগৈ তেওঁলোকলে এটা ভাল খবৰ আমি আজি বহুত মিঠাই আনিছোঁ চেলিব্ৰেট কৰিবৰ কাৰণে যিহেতু আমাৰ ভিউজো নাহে ছাবস্ক্ৰাইবাৰো নাহে আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে বেয়া পাইছে ন আমি জানিছোঁ গতিকে মিঠাই আনিছোঁ পাৰ্টি কৰিবলৈ যিমানেই যি নহওক আমাৰ টোটেল ভিউজটো গোটেইকেইটা ভিডিঅ' মিলাই 1.0K হৈ গ'ল গতিকে আমি পাৰ্টি চেলিব্ৰেট কৰোঁ এয়া মিঠাই চাব আৰু so excited 1 2 3 go নাই এইটো না এইটো আছে আপোনালোকে চাব দেই 1 2 3 go আপোনালোকলৈ আমাৰ অনুৰোধ সকলোৰে ফালৰ পৰা যে আমি যাতে আগুৱাই যাব পাৰোঁ সোনকালে আমাক ছাপোৰ্ট কৰক আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো যদি ভাল ভাল ভিডিঅ' কেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগে আপোনালোকে আমাক জনাব আমি তেতিয়াহে আমি আগুৱাই যাব পাৰিম ন আৰু আমাক প্লিজ আমি যাতে এনেকৈ মিঠাই আপোনালোকলৈ আগবঢ়াব পাৰোঁ চবকে খুৱাব পাৰোঁ আমাৰ ছাবস্ক্ৰাইবাৰসকলক খুৱাব পাৰোঁ গতিকে সোনকালে আমাক 1K কৰি দিয়ক বেছি নালাগে ছাবস্ক্ৰাইবাৰ 1K কৰি দিয়ক আৰু আমাৰ ভিডিঅ'বিলাক চাব আৰু কমেণ্ট বক্সত প্লিজ জনাব যে আমি কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব আমাৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে চাব বিচাৰিব আমাক জনাব আৰু আমাৰ ভিডিঅ'টো কি কৰিব লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব খাব নেকি খাব মিঠাই খুৱাম কিন্তু আমাক 1 লাখ আমি মিঠাই খুৱাম কিন্তু দেই আমাক আগুৱাই লৈ যাওক আপোনালোকে গতিকে ভিডিঅ'টো ইমানতে আজিলৈ এণ্ড কৰোঁ বাই বাই